মামি ও মামি মামি ও মা নাই দেখোন আর যুবস্মিতা ও বাইদেউ আহা বাইদেউ কখন আছে এই মই আজি ও অলপ আগতে মামি নাই নাই এই আচলতে নাম আছে নাম করে দিছে ও আহ বৰ বেলেগ কৰি দিছে দেই একদম আপুনি আকৌ বহুত দিনে হ'ল না বৰ গাঁৱত কিমান দিন হ'ল দেখাই নাই এই হাই ছেকেণ্ডাৰী দি থাকাতে আহিছিলি দেখোন বিয়া হোৱাৰ পিছত কোনে মোৰো আজিকালি আহাই নহয় আহোঁ আৰু যাওঁ ৰাতিপুৱা আহোঁ আবেলি গুচি যাওঁ ঘৰত আহিব লাগে মামি একে থাকে ঘৰত সময়ে নহয় সংসাৰৰ কামটো আৰু জানাই বিয়া হ'লে গম পাবি বিয়া হোৱা নাইতো কৈ আৰু মই যে আগতে খেলাইছিলো তোৰ মনত আছেনে নাই হা তোৰ মনত নাই আমি যে আগতে যে খেলছিলো দৈৰা দলি তোৰ মনত আছে না নাই কি মজা আৰু কি কৰিম মই তাৰ গিলা লগে দিম ই গাত পৰব বাইদেউ এতিয়া খাই ৰে সি এতিয়া কিবা সেই অমলৰ পুতেকটা অমল অমলক চিনি নাপা সেই যে পঢ়াৰ বস্তু ভাল আছিল সেয়ে সেই ছোৱালী মোৰ লগত দেখোন ভাল ফ্ৰেণ্ড আছিল তাকেতো ভালে এই অৱস্থা কেনেকে হ'ল সেইলা বহুত মানে ঘটনা আছে পিছত মই তোক কম দেইলা কথা কেনে বুঢ়া মানুহ হেন হৈ গৈছে না কি কৰবি আৰু বহুত মানে সেই ঘটনা আছে তো তাৰ লগত জড়িত মই জানো নেকি একবাৰ মাতি নালাগে 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 আৰু ভয় লাগে না আগৰ দৰেতো সি নাই না পাগলাহেন হৈছে আৰু মাৰি থাৰি দিব ভয় লাগে একো নহয় দে একবাৰ মই যা ঘৰত যা এই নহয় নহয় থাক দে নালাগে তোক মই পিছত কম দে এইলা কথা পিছত কি গৰম ক'তো থাকি শান্তি নালাগে এই বহুৱা পুখুৰীটোৰ ওচৰত আচলতে গাঁৱৰ জেগাত এইটোৱে ভাল লাগে না পুখুৰীৰ পাৰ ভাল লাগে মই তাতে জানা সেই দেখি মই আকৌ সুধব নোৱাৰিলোঁ কেনেকৈ কি হয় সৰু কমক সেই কি কবি আৰু বহুত ডাঙৰ ঘটনা সেই তাৰমানে কিবা যে সিহঁততো মাক দেউতাক নাই না মাকেতো সৰু থকাতেতো মৰি গ'ল পিছত বাপেকে আছিল বাপেকেও মানে সেই মৰি গ'ল মৰি যাওঁতে মানে হিংসা না তাহাৰ ওপৰত হিংসা কাৰণে সেই আৰু মানে মানুহগিলা তাহাঁতে ভায়েক বইনেক থাকে সৰু বইনেকৰ লগত থাকে সেয়ে মানে বইনেকক কাইবা মানে মাছছে বইনেকটা নাই নহয় মাৰছে আৰু মাৰি কেনে সিয়াৰ মানে সি নাছিলে আৰু সি ক'তবা গৈছিল দোকানতে গৈছিল নেকি তাৰপিছত দোকানৰ পৰা আহিছে আহাতে সি মানে বইনেকক মানে মৰি থকা দেখা পাই সেনে মানে সি তাতেই মানে ঢলি পৰি গৈছে পৰি যায় সেনেতো আৰু মানুহগিলাতো আৰু ধৰা মিলা কৰি সেনে তাৰপিছত তাতেতো সেই সেনেকৈ মানে আছিলে থাকাতেতো লৈ গ'ল মানুহগিলাই তাৰপিছত মানুহগিলাই লৈ যায় মানে কিছুমান আৰু বেয়া মানুহ থাকে না সেই বেয়া মানুহগিলাই মানে আগতে সিয়াক দেখা পাইছে এনেকৈতো মৰি আছে তেতিয়া মানুহগিলাই মানে সিয়াকে সন্দেহ কৰিছে মাৰা বুলি সন্দেহ কৰাৰ পিছত আৰু মানে সিহঁতো আৰু ধৰ সেই আচৰিত ঘটনা এটা দেখা পালে চকুৰ আগতে দেখা পাই সেনে সেই দি মানে পাগলা হৈ যায় আৰু এখন সি ক'বাও নোৱাৰে আগতে ভাল অৱস্থাত থাকিলে তথাপি মানুহক ক'ব পাৰিলে হয় যে হয় দে মই কিবা মাৰা নাই বাকী মই আৰু নিজৰ ভণ্টিতে কিয় মাৰিম সেনেকৈ ক'ব পাৰিলে হয় কিন্তু সি ইমান পাগলা হৈ গ'ল আৰু ক'বাতো নোৱাৰিল না কিন্তু আচলতে সি মাৰা নাই সি আৰু মাৰিব নেকি নিজৰ বইনেকক নামাৰে না কিন্তু এইখিনি মানে যোনবিলাক মানুহে ধৰ এনেকৈ সিয়াক ধৰ বদনাম দিছে বহুত বেয়া কাম কৰিছে কাৰণ ইমান বেয়া এটা বদনাম দিব নালাগিছিল না যাৰ কাৰণে ইমান ভাল ষ্টুডেণ্ট আছিল গাঁওখনৰ ভিতৰতে ভাল আছিল সেই ভাল ল'ৰা এটাক কেনেকৈ ধৰ
পাগলা মানে দিন চাচোন চা সেয়াতো কি কবি আৰু গাঁৱৰ মানুহখিনি বেয়া যে সেইকাৰণে কিন্তু সেই যাওঁ চৌ এইবিলাক কথা বাদ দি চব কি ভাবি আছা কি ভাবি আছা মই তাৰ কথা ভাবি আছোঁ হৈছে তাৰ কথা ভাবি কি হ'ব জ্বৰ কথা তাতে গৈছে সেনে আৰু ভাবি থাকি কি হ'ব মই এটা কথা কওঁ দে তোৰ গাঁৱৰ মানুহগিলা বেয়া কাৰণে আজি এনেহেন হ'ল না এটা চলিৰ জীৱন ধ্বংস কৰিলি গোটেইগিলাই ইমান বেয়া মানুহ থাকে না মোৰ এইখিনি কথা শুনি সঁচাকৈ মোৰ মাথাতে গৰম উঠি আছে সেই বাদ দি যা তই যাম মই যাওঁ আৰু মই সিয়াক লগ কৰিম আৰু চাবি মই একদিন সিয়াক ভাল কৰিম সেইটোৱে মানে কি হ'ব যা যাই থাকিবি কালিতো মই এনেও ঘৰত যাম মই যাম দে মা যা আৰু আহি দে আহিম দে থাকলি ভাল লাগিল মোৰ লগত নাই দে মই যাব লাগিব ঘৰতো আৰু কাম আছে না সেইফালে আৰু আহিবি নহ'লে দে আহিবি কিন্তু আহিম মই দে থাকাতে আহিবি দে মই চেষ্টা কৰোঁ পাৰোঁ যদি আহিম মনে মই অকণমান ফুৰি আহোঁ দে ক'ত যা মই মামীহঁতৰ ঘৰৰ পৰা আহোঁ যা সোনকালে আহিবি দে মা অঁ MPLG MP এইটা কি লেখা আছে MPGLM এমপিল জেলেম ইটা কি পেকেট রে ইটা কি টাইগার আমার কামত লাগবে সব 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 কামত লাগবে মহিলা ইয়াতে আছে কি বাংলা ইংরেজি হ্যাঁ হেই কাইটা কি হইছে তুই কুবাম চা ইংরেজিত মই ভাল ফ্ৰেণ্ড আছিলোঁ কাই তুই মই ভাল ফ্ৰেণ্ড আছিলোঁ তোৰ বচোন বা মই কোনো কাও চিন নাপাওঁ চা ইংরেজিত মই সঁচাকৈ কৈছোঁ মই ভাল ফ্ৰেণ্ড আছিলোঁ আমি যে একেলগে খেলিছিলোঁ মনত আছে চা এইলা বস্তু লাৰবা নালাগে ইংৰাজীত এইলা বেয়া বস্তু আৰু এইলা বস্তু লাৰবা নালাগে এইলা মানুহ খাই ফেলে দিছে এইলা পেকেট কিনা লাৰব নালাগে নহয় ফেলে দিবি আমি যে একেলগে খেলিছিলোঁ মনত আছে ঘৰত নাই কাই তুই মোৰ বান্ধৱী হয় মই যে পূজাৰ যে পেহীয়েক আছিল আমি যে গুৱাহাটীত থাকোঁ আমি বহুত সৰুতে একেলগে আমি স্কুল গৈছিলোঁ অংগনবাড়ীত গৈছিলোঁ মনত আছে অলপ অলপ পছে অলপ মনত পৰিছে আজিৰ পৰা এইলা বস্তু নালাগিবি ইংৰাজীত আজিৰ পৰা এইলা বস্তু নালাগিবি এইলা বহুত বেয়া বস্তু হয় হ'ব চ ইংৰাজীত আমি ফুৰিব যাম ক'ত ফুৰিব যাম মোৰ নামটা কি জানা ইংৰাজীত জানো মোৰ নাম যোগস্মিতা মোক যে মাতছিলি তই অ' যোগা এনেকে যে মাতছিলি
মনত পৰছে তই যে কৈছিলি ইমান দীঘলা নামত হয় না কাইবা এনেকে যে কৈছিলি মনত পৰছে অলপ অলপ পছে আমি একলগে খেলছিলো হয় না ইংৰাজী মনত মোক এটা কথা সুধো ক তোৰ নাম ইংৰাজীত হয় না নহয় হয় হয় জানা জানো ইন্দ্ৰজিৎ দাস ইন্দ্ৰজিৎ দাস তেনেহ'লে নাম জানা যদি আৰু তোৰ মাৰ নাম কি আছিল বা মাৰ নাম বিষয়া মাৰ নাম বিষয়া আছিল আৰু এৰি চা ইন্দ্ৰজিৎ মই এইলা বস্তু আজিৰ পৰা নালাগবি আৰু কাৰোবাৰ যদি মাতে এইলা মোক যেনেকে মাৰবা ওলাইছিলি এইলা বস্তু দি নামাৰবি দেই হ'ব এইলা বস্তু মাৰবা নাপায় নহয় তই ক'ত যা মই এনে ফুৰিব যাওঁ ক'ত ফুৰিব যাবা এই মানুহগিলাৰ লগত যাওঁ কাবে খাবা দেই কিবা তাকে খাওঁ কি খাবা দেই এই কিবা এতিয়া কিবা কাৰোবাৰ ভাত থাকলি দেই খাবা কিবা খাওঁ ফলতো ছিঙি দিছে সেইদিনাখন কাৰ ছিঙি দিছে এই এটা চলি সৰু চলি মোক চবেই জকাই যে পাগলা পাগলা বুলি কয় পাগলা বুলি কয় অঁ একো নহয় দে মানুহ পাগলা বুলি কয়হে কিন্তু আমি একদিন ভাল হৈ দেখাম হয় না ইন্দ্ৰজিৎ আৰু আগৰ নিচিনা আমি খেলাম অঁ না অঁ অঁ আজিৰ পৰা এইলা বস্তু নালাৰবি দেই ইন্দ্ৰজিৎ দে নাপাই লাৰবা না দে আৰু ঘৰটা কোন দি আছিল কাৰ তোৰ হাই দি সিদি আছিল নেকি খাইখান পাৰাত যে আছিল জানাই তাতে নাযা নাযায় কিয় মই ইয়াতে থাকোঁ এতিয়া অংগনবাড়ী এটা যে আছে তাতে ৰাতি থাকোঁ ঘৰত কিয় নাযা নাযায় দুগত খুঁজা না অঁ হয় না অঁ তই যা ঘৰত দে মই যাওঁ ক'ত যাবি মই যাওঁ মই ইফালে যাওঁ যা দে এইটো শুন ইন্দ্ৰজিৎ কালি অঁ এইখিনি সময় অঁ আৰু আহিবি দেই অঁ আমি দুটা কথা পাতিম হ'ব দে দেই দে দে আৰু এইবিলাক বেয়া বস্তু লৈ নাহিবি দেই হাতত আৰু মই তাৰ কথা কওঁ ৰ তই যদি ঘৰত যদি এই এনে চৰা জুতি আছে কাবাৰ অঁ মোক দিবিতো মই এতিয়া চলাৰ চিংছে দে দে দিম দে দেই অঁ যাওঁ দে অঁ দে যা কালি আহিবি দেই ইন্দ্ৰজিৎ হ'ব যোগস্মিতা অঁ এতিয়া কি আনছা আৰু আহিছোঁ ইন্দ্ৰজিৎ পিন্ধিবি দেই গৰমত স্পৰ্টিং দিছোঁ আৰু গেঞ্জি দিছোঁ দেই এতিয়া চিঙা চলা নিপিন্ধিবি দেই হ'ব দে গেঞ্জিটা পিন্ধিবি দেই অঁ নতুন কাপোৰ অঁ দে পিন্ধিম দে নতুন আনি দিছোঁ হ'ব দে পিন্ধিবি দেই ভাল লাগছে না মনটা অঁ ভাল লাগছে ইন্দ্ৰজিৎ হা আমি ইয়াতে বহু আৰু হা? হেল্ল' ক'ত আছা অঁ অঁ মই যাই আছোঁ অঁ দে অঁ যোগস্মিতা অঁ ঘৰত যাবা নেকি তুমি অঁ ঘৰত যাম মইতো তোৰ কাৰণে আজি 3 বছৰ ইয়াতে থাকলোঁ মামী ঘৰত 3 বছৰ পৰিল একদিন দুইদিন নহয় মই এখন যাম মোৰ ঘৰততো যাবই লাগিব না অঁ ঘৰত যোৱাৰ আগতে তোমাক এটা মই কথা কওঁ বা কিবা কোৱা কি কথা মই এতিয়া ভাল পাওঁ বুৰ্বক তোক মই ভাল পাওঁ কাৰণে সৰুৰ পৰাই ভাল পাওঁ কাৰণে এই 3 বছৰ ইয়াতে থাকি কিনে তোক মই ভাল কৰিলোঁ হয়ে মইতো তুমি যে মোক ভাল পাওঁ মই কি গম পাওঁ কিন্তু তুমি মোক ভাল কৰিলে এইখিনি তাৰ বাবে ধন্যবাদ ভালটো কৰিবই লাগিব কাৰণ বহুত সৰুৰ পৰাই যখন একেলগে খেলিছিলোঁ তখনৰ পৰাই যে মই তোক ভাল পাওঁ সেইটো কাৰণে আজি 3 বছৰ থাকি মই ভাল কৰিলোঁ আৰু এটা ভাল লাগছে মোৰ 3 বছৰ ধৰ এতিয়া থাকিও বা মানে
যি নহওক কিয় মানুহ যি কি নহওক কিয় কিন্তু এটা কথা ভাল লাগছে যে মই 3 বছৰ মূৰত হ'লেও মই সেই আগৰ ইংৰাজীটোক ঘূৰাই পাইছোঁ। সেইটোতো হয় একমাত্ৰ তোমাৰ কাৰণে মই ভাল হ'লোঁ। তুমি নহ'লে চাগে মই আৰু এনেকৈ পাগলা নিচিনা হৈ থাকিব লাগিলে। যি কি নহওক মইতো মানে কি আৰু সেইবিলাক কথা আৰু কৈ কিনে ধৰ নিজেও দুখ কৰিব নালাগে আৰু মানে মোকো আৰু সেইবোৰ কথা কৈ কিনে মোকো দুখ নিদিবি, কাৰণ মই যেনেকৈ দেখা পাইছিলোঁ সেইখিনি দেখি কিনে মোৰ সঁচাকৈ মোৰ বহুত দুখ লাগিছিল আৰু বহুত বেয়া লাগিছিল। মোৰ মনত এটাই খালি ভাব উঠি আছিল যে মই কেনেকৈ ভাল কৰিব পাৰোঁ। ঠিক আছে, নহ'লে কেতিয়া যাবা তুমি? মই যাম কালি। নহ'লে এইটো মই যে তোমাক যে ভাল পাওঁ এইটো কথা ঘৰত কি কৰোঁ ক'বা নেকি? এইখিনি বেছি সেই কৰিব নালাগে দে তোৰ। কালি যাবি নেকি? কালি যাব লাগিব। আজি 3 বছৰ হ'ল, 3 বছৰ কৰি থাকি আকৌ ইংৰাজীটোক ঘূৰাই আনিলোঁ। থেংক ইউ। কিন্তু যোৱাৰ আগতে মই এটা তোমাক কথা কওঁ ৰ। কি কথা? তোমাক মই যে ভাল পাওঁ। বুৰ্বক, তোক মই ভাল পাম কাৰণেতো 3 বছৰ ইয়াতে থাকি তোক মই ভাল কৰিলোঁ। সেইটো হয়ে ৰ'বা, কিন্তু এটা চব কথা খুলি ক'ব লাগে। শুনা, মই কওঁ তুমি যে তোমাক যে মই ভাল পাওঁ এইটো কথা ক'বা ঘৰত নহ'লে। ঠিক আছে কম। বিয়াখনৰ কথা অলপ জল্দি পাতিবা, ঠিক আছে? যোৱা নহ'লে না, ফোন কৰিম পিছত। বাই।